Guys, good morning and welcome back to my channel. So guys, আজি আছো আমি মানাসত আৰু মোৰ লগত আছে মেলো আৰু আমাৰ ঘৰৰ মানুহ আছে। আমি আটাই আহিছো। তো মানাসত কি হৈছো হয়তো গমে বেছি থাম লৈছে। মানাসত হৈছো আমি খানা খাবা। মাংস খাবি না? এয়া চাওক নীলা নীলা পানী পাহাৰ নীলা নীলা পানী নীলা নীলা আপি নীলা নীলা জায়গা নীলা নীলা আপিও আছে তিৰিও আছে। আপোনালোকে যি আছে চাওক। এতিয়া আমাৰ ভাত ৰন্ধা বঢ়া কাম চলি আছে আৰু আমাক লৈ আহিছে এই মণিকাই মানে এতিয়া মণিকা মেজিকত আহিছোঁ আমি আৰু ড্ৰাইভাৰ হৈছে আমাৰ ভলা যিহেতু ভলা আছে আজিও এটা চেৰ হ'ব অলপ দেৰিকৈ কৰিছোঁ ৰ'ব এটা মাৰ্গাত চেৰ আছে একলা আমিয়ে নহয় বহুত মানুহ হৈছে আৰু ইমান বেছি মানুহ বৰ্তমান হোৱা নাই আপুনি যদি ডিচেম্বৰৰ লাষ্টক লগি আহে তো এতিয়া জাগাই পাবা দেই কাৰণ বৰ্তমানতো আজি ডিচেম্বৰৰ 12 তাৰিখে তথাপিতো মানুহ হৈয়ে আছে তাহো ৰান্ধা বাঢ়া কৰি আছে আৰু আমি অলপ ফুৰিব আহিছোঁ আৰু এতিয়া আপুনি মোৰ পিছপিনে চাওক পানী বহি আছে আৰু পানীগিলা বিৰাট ঠাণ্ডা গা ধুব মন আছিল চাওঁ তথাপিতো দীপৰাক লগি একজাপমেণ্ট মাৰিম বুলি ভাবিছোঁ সমিলো গা ধুবি না হা হাতৰি ইপাৰ সিপাৰ হ'ব পাৰিবি আৰু আজি এটা হা আজি আপোনালোকক এটা খেলা দেখি আছোঁ ৰ'ব মানে এটা আমাৰ তাতে পাকৈত সাঁতোৰবিদ আছে মানে এই অলিম্পিকত মেডেল পাইছিল উল্টা জাপ দিব এতিয়া এই মানাসৰ ধাৰত আপোনালোকৰ সাঁতোৰ দেখি আছে ৰ'ব এই ব্যক্তিটো দেখি আছোঁ কাই এই যোৰা দেখছে না এই যোৰা আগতে প্ৰেম কৰছে কৰক দে আমাৰতো নাইয়ে এই মেলো এই তাহু প্ৰেম কৰি আছে দেখছা না তই কি কৰছা তো গাইজ ইয়াৰ দুখৰ কাৰণে একোটা লাইক কৰি দিব পাৰলি শ্বেয়াৰ কৰি দিব কাইবাই যদি চাই ইয়াক পচন্দ কৰে কৰক তো গাইজ ইয়াত বড়ো লগৰ বেটী লগ বাজি আছে আপোনালোক দেখি আছোঁ ৰ'ব ইয়াত কিন্তু এটা বড়ো লগৰ বেটী দেখা নাই গানে বাজিছে উৰুকা হৈছে আমাৰ লগত আৰু একদিন গৈছিলাম মোৰ লগত মইনা পুখুৰীত তো আজি কেনে লাগছে উৰুকা আজি বঢ়িয়া আজিও ভাল লাগছে না ভাল লাগছে আৰু গাইছ এটা কথা এই যে সাতটা কথাটো কৈছিলোঁ এই সাতটো দেখিব উৰুকাই এই উৰুকা সাতটা এতিয়া সাতটিবাৰ পিছত নদীত পুৰা বঢ়িয়া ইপাৰ সিপাৰ হৈ যায় তো গাইছ এই ঠাণ্ডা পানীত এই ইমান ধাৰত উৰুকাই সাতটি দেখিব আপোনালোকে অলপ ৱেইট কৰক অলপ ৰ'দ দিয়ক আমি ভাত খোৱাৰ আগে দেখি আছোঁ দেখা পাইছে না এইটো এটা আৰু ফৰেইনাৰ বিদেশৰ পৰা আহিছে ফাইনেলি আমাৰ নাস্তা হৈ গৈছে ডিমা আৰু ব্ৰেড 5 টকা পইচা লৈছে আৰু এই দুখেৰ ৰুটি আৰু এক ফুটা দিবা কৈছে পইচা মাৰছা নাই হা এইগিলা কৰ্ম কৰা কিয় 7টাৰ পইচা মাৰিলে ভাল লাগে তো গাইছ এটা কথা হৈছে তাৰমানে মই য'ত যাওঁ তাতে গান বাজে তাৰমানে মোৰ ভৰিৰ খোজত গান বাজে মানে মই বাছ এখনৰ ওচৰত গ'লোঁ ভিডিঅ'টো কৰিব ধৰিলোঁ তো গানটো বাজে দিছে তাৰপিছত বেলেগ এখন বাছৰ গুৰিত গ'লোঁ তাহো গানটো বাজে দিছে মানে এনেকৈ প্ৰায় 10খনমান বাছৰ ওচৰত যাওঁতে ভিডিঅ' কৰিব তাহোঁ গানটো বাজে দিয়ে তো গানটো বাজিলে কপিৰাইট দিব সেইকাৰণে মই অলপ ইফালে আহিছোঁ ৰ'ব ইয়াৰে নাজাৰটো চাওক আৰু মোৰ চচমাযোৰা কেনে লাগছে 1600 টকা গৈছে গাইছ বা 1600 টকা সিদিনা যোৰা 5 টকা মানে নাজানো নহয় দেখা মাৰিছে নে আমাৰ নাংগে দিয়া ইমান বেজ্জতি ভাল নহয় মই বদলা লৈ আছোঁ আপোনালোকক এটা বস্তু দেখি আছোঁ ৰ'ব মানুহ এটা মানুহৰ মৰম বুজি নাপায় কিন্তু জীৱ জন্তুৱে মানুহক অলপতে কিমান মৰম কৰি দেখি দি আছিলোঁ এই চব উৰুকাই এইকেইটা কুকুৰক কিবা খাব দিছে দাউৰি আহিছে কিবা পাৰে যদি দিয়ক নললে কিন্তু নামাৰিব দিয়ক
খোৱাৰ আগে আগে গাটো ধুই লওঁ ৰ'ব আৰু আমাৰ এই উৰুকা আছে এই উৰুকাৰ কাপোৰ হালি আছে তাৰমানে উৰুকাই এটা ডেন্স দেখুৱাব আপোনালোকক পানীৰ মাজত সাঁতুৰিব চাই থাকক ওরা লাইলা চাবি কিন্তু তই প্রমাণ না তুই উড়ে গেলে আমাকে কাই বাঁচাবো এই সব গাইস এই ওলো গাইস এটা জানো দেখো সব ওকেলে ঠান্ডা লাগছে গো Ay, boy! Ay! আরো লথু 10 মিনিট থাক 10 মিনিট পারবি না 10 মিনিট থাকবা 10 মিনিট পারবি না 10 মিনিট থাকলে তো মই কি খোৱা যি খানা খোৱা হ'ব তুই মরবি মরলি আর কি খাবি বিধাতাই হাজিলে তোমার বধু সুকুটি ময়না কোন বিধাতাই হাজিলে তো গাইজ গা চা ধুলো কিন্তু গাটো ধোৱাতে ইমান শান্তি নাপালোঁ মানে কিয় পানী বিৰাট ঠাণ্ডা আছে আৰু মই এনেও গা ধোৱাত বিৰাট ভাল ঠাণ্ডাৰ দিনত মানে একমাহ কিবাকে চলি যায় গা নোধোৱাকৈ তো আজি ধুইছোঁ গাটো পাতলা পাতলা লাগছে তথাপিতো ঠাণ্ডা লাগছে ৰাতিলৈকে জ্বৰ উঠি যাব পাৰে সেইকাৰণে অলপ ৰ'দৰ ফালে আহিছোঁ আৰু এনে গান বাজৈছে না দুয়েতেতো কিবা মৰকাজৰ গান বাজাই দিছে ভাল লগা নাই ডিস্কো ভণ্টি বাজৈছে ভাল লাগছে Không phải kalak tadi. Kayak mana sini? Cuy babu porbi. Lahi leja. তো গাইজ কিছু দূৰ অহাৰ পিছত আমি মানে এই চাহ বাগানৰ ওচৰত ৰখি দিছোঁ একবাৰ ইয়াত ভিডিঅ'টো চাওক আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ